আসসালামু আলাইকুম হাই হেল্ল' নমস্কাৰ মোৰ আৰু এখন নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। ৰাতিপুৱা খোজ কাঢ়ো, আজি বলক অকণমান দৌৰো। ৰাতিপুৱা আহিছোঁ নদীৰ কিনাৰত দৌৰিবৰ কাৰণে। তো ৰাতিপুৱা মানে নদীৰ ওচৰত দৌৰিব আহিলে নদীৰ কুল ঠাণ্ডা অক্সিজেন ল'লে একদম মাইণ্ডটো আৰু মনটো ধুনীয়াকৈ ফ্ৰেছ হৈ যায়। আৰু নদীৰ কিনাৰত মৰ্ণিং ৱাক কৰিবৰ কাৰণে দৌৰিবৰ কাৰণে নদীৰ কিনাৰত আহিলে মানে বেলেগ ধৰণৰ এটা অনুভৱ কৰিব পাৰি। আপোনালোকে এনেকুৱা দৃশ্য কেতিয়াবা দেখিলে আমাৰ গৌৰৱান্বিত অনুভৱ হয়। এনেকুৱা প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ আমাৰ শিঙিতলি গাঁও আৰু লগতে আছে আমাৰ শিঙিতলি গৌৰৱান্বিত কৰা জীয়াবলী নদীৰ এনেকুৱা দৃশ্য কেতিয়াবা এনেকুৱা ৰূপ লয় আমি মনটো আকাশ পাতাল কৰিব পৰা এনেকুৱা দৃশ্য ৰাতিপুৱা দেখিবলৈ পোৱা যায় সঁচাকৈ নদীৰ ওচৰত। আৰু নদীৰ ওচৰতে এনেকুৱা অক্সিজেন পোৱা যায়, আপুনি লাগিলে পাংখাৰ তলত থাকক, লাগিলে কোটিটকীয়া এচিৰ তলত থাকক, কিন্তু ৰাতিপুৱা যে আপুনি এটা অক্সিজেন পাব, শৰীৰক সুস্থ ৰাখিব পৰা এনেকুৱা এটা অক্সিজেন পাব আপুনি, সেইটো অক্সিজেন আপুনি কোটিটকীয়া এচিৰ ভিতৰতো নাপায়। এতিয়া নদীৰ ওচৰতে ভিডিঅ' বনাব আহিলে মোক এনাৰ্জি পাওঁ। মই নদীৰ ওচৰত যদি মই ভিডিঅ' বনাব আহোঁ মই এনাৰ্জি পাওঁ, মই শক্তি পাওঁ, মই ক'বলৈ সাহস পাওঁ। সেইকাৰণে মই নদীৰ ওচৰতে ভিডিঅ' বনাব আহোঁ। মই লোকৰ ভিৰৰ মাজত যদি মই ভিডিঅ' বনাব যাওঁ, মই কেমেৰাৰ সন্মুখত গ'লে মোৰ লাজ লাগে। সেইকাৰণে মই লোকৰ ভিৰৰ মাজত ভিডিঅ' নবনাওঁ। মই নিবিড় জেগাত শান্তি জেগাত আহোঁ ভিডিঅ' বনাবৰ কাৰণে, কাৰণ সেই নিবিড় জেগাত শান্তি জেগাত ভিডিঅ' বনাই মোক ভাল লাগে, সেইকাৰণে মই আহোঁ। আৰু আপোনালোকে পিছফালে দেখা পাইছে এনেকুৱা মজাৰ এটা দৃশ্য, সুন্দৰ দৃশ্য, আৰু এনেকুৱা জেগাত যদি আপুনি ভিডিঅ' নবনায় আজিৰ ব্লগটোত ইমানতে সামৰিলোঁ। আকৌ লগ কৰিম মোৰ আৰু এটা নতুন ভিডিঅ'টোত। তো গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, অকণমান ছাপোৰ্ট কৰিব যাতে আগুৱাই যাব পাৰোঁ। ধন্যবাদ।